Welcome to my YouTube channel. আজি মই আপোনালোকক ব্ৰাহ্মী শাকৰ বিষয়ে কওঁ। যেহেতু ঔষধি গছ বুলি ক'লে মই যিকোনো ঔষধি গছ তাৰমানে আনি লগাই লওঁ, য'ৰ পৰা কালেকশ্যন কৰি বা কিনি যেনে তেনে মই লগাই লওঁ। কাৰণ ঔষধি গছ বা শাক পাত বুলি ক'লে যিহেতু নেচুৰেল, আমাৰ মানে একো ছাইড এফেক্ট নাই, যিহেতু সেইকাৰণে মই লগাই লওঁ। আৰু বহুত বুলি নকওঁ, কিছু মই লগাই লৈছোঁ আমাৰ বাৰীখনতে। আপোনালোকক দেখাম বাৰু কেতিয়াবা, সেইবোৰৰ গুণবোৰো ক'ম বাৰু। আজি ব্ৰাহ্মী শাকৰ বিষয়ে ক'ম। ব্ৰাহ্মী শাক একচুৱেলি মই আমাৰ বাৰীখনতে লগাই লৈছিলোঁ, কিন্তু কিবা কাৰণত মানে নাথাকিলে, মৰি যায়। হয়তো কেতিয়াবা উঘালি যায়, বাৰীখন চাফা কৰোঁতে, ঘাঁহ বন চাফা কৰোঁতে উঘাল খাই যায়, হয়তো আৰু কিবা কাৰণটো মানে নাথাকেই, মৰি যায়। এইবাৰ মই কি কৰিছোঁ, নিজৰ ৰুমৰ ভিতৰতে প্লাষ্টিক টাব এটাতে মানে ব্ৰাহ্মী শাক লগাই দিছোঁ। ব্ৰাহ্মী শাকৰ মানে বহুতো যিহেতু গুণ আছে, বিশেষকৈ স্মৰণ শক্তিৰ ক্ষেত্ৰত। যিহেতু আমাৰ ঘৰত মানে মোৰ সৰু ছোৱালী এজনীও আছে, তাইৰো ক্ষেত্ৰত বহুত ভাবি চিন্তি মই ব্ৰাহ্মী শাকটো কালেকশ্যন কৰিলোঁ, য'ৰ পৰা হ'লেও কালেকশ্যন কৰি মানে লগাই লৈছোঁ। আৰু এবাৰ মৰিবলৈ দিয়া নাই, যিহেতু ৰুমতে লগাই লৈছোঁ। মোৰ চকুৰ আগতে তাৰমানে থাকেই, আৰু কেতিয়াবা পানী চানী দিয়াত মানে যিহেতু বাৰীয়ে চাৰীয়ে দি থ'লে মানে কেতিয়াবা পাহৰি যোৱা হয়। ব্ৰাহ্মী শাকত তাৰমানে অলপ জেকা মানে পানী পৰি থকা জেগাত ভাল হয়, আৰু মৰি নাযায় সাধাৰণতে, জেকা ঠাইতহে ভাল হয়। সেয়েহে মই তাৰমানে ৰুমৰ ভিতৰতে লগাই লৈছোঁ, যাতে চকু পৰি থাকক আৰু মই পানী দি থাকিব পাৰোঁ। আৰু দেখাও আহক বাৰু আপোনালোকক ব্ৰাহ্মী শাকৰ, মোৰ ৰুমত লগাই থোৱা ব্ৰাহ্মী শাক। এয়া দেখিছে মই ক'ত লগাই থৈছোঁ। হয়তো কিছুমানে নাজানো, ক'ত লগোৱা দেখি মানে হাঁহিবও পাৰে, মই নাজানো। কিন্তু মই বচাই থ'বলৈ কাৰণে ইয়াত লগাই থৈছোঁ, যাতে চকু পৰি থাকক, মই পানী দি থাকিব পাৰোঁ। আৰু এটা কথা, তাৰমানে আপোনালোকে এনেকুৱা কিবা লগালে আপোনালোকে মানে যোনটো চাহ বনোৱা চাহপাত পানীখিনি থাকি যায়, সেইখিনি পানী ঢালি দিব, তেতিয়া মানে ভালকৈ গ্ৰ'থ লয়। আৰু মই তাৰমানে ঢালি থাকোঁ কেতিয়াবা, আৰু ইয়াৰ পৰা খায়ো থাকোঁ। যেতিয়া আপোনালোকে ব্ৰাহ্মী শাকটো তিতা লাগে অকণমান খাবলৈ, হয়তো সৰু ল'ৰা ছোৱালীয়ে নাখাবও পাৰে। ব্ৰাহ্মী শাকটো যিহেতু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাল, আৰু সৰু ল'ৰা ছোৱালী তিতা লাগে বুলি অকণমান খাবলৈ টান পায়, সেয়েহে আপোনালোকে ঘিউত ভাজি ল'ব। আৰু ব্ৰাহ্মী শাকৰ কেতিয়াবা ৰেচিপি দেখাম বাৰু, তিতা নালাগিবলৈ। আলু দি বা কণী দি বনাব পাৰি, তিতা সাধাৰণতে নালাগে তেতিয়া। এইদৰে খুৱাই চাবচোন সৰু ল'ৰা ছোৱালীক, তাহাঁতি খাই ল'ব আৰু মানে একো আপত্তি নকৰে, তিতা নালাগে। আমি ডাঙৰেও মানে এই শাক খাব লাগে, আমাৰ বহুত ক্ষেত্ৰত উপযোগী। সেয়েহে মানে মই লগাই থৈছোঁ। ঠিক আছে বাৰু, আজি ইমানতে সামৰিছোঁ।